পেট্ৰলৰ দাম আমাতকৈ ইয়াত বেছি 115 টকা 20 টকামান হ'ব বহুত প্ৰব্লেম মানে বাহিৰত আৰু মানুহবিলাকে মানে সঠিক কথাটো নকয় গাড়ী চাৰি যিমান ভাড়া চাড়া থাকিব চব বাৰ্গেনিঙত চলে গুড মৰ্নিং ৰাতিপুৱাৰ পৰা ওলাই আহিছোঁ ৰাতিপুৱা হৈ থকা নাই বাৰু সূৰ্য একদম দেখিছে নাই পুৰা হেৰি হৈ আছে এইখন হস্পিটেল তাতে মানে হোটেলত যে আছিলোঁ হোটেলৰ সি ল'ৰাটোৱে গোটেই টিকেট চিকেট কৰি দিলে মানে মেইন কামটো আগতে কৰিবলৈ কোনে যিটো কামৰ কাৰণে আহিছোঁ আৰু ইয়াতে বোলে আমাৰ অসমৰ পৰাই বোলে চবচে বেছি মানুহ আহে বাকী জেগাৰ পৰা আহে কিন্তু চবচে বেছি মানুহ বোলে অসমৰ পৰা আহে এইবিলাক পুৰা পেচেণ্ট লাইন পাতি আছে পুৰা চব মানে পুৰা কাউণ্টাৰ চিষ্টেম আছে এইটো 13 এইটো আপোনাৰ 18 এটাৰ পিছত এটা 1ৰ পৰা এনেকৈ পুৰা আহি থাকে আমি মানে 18টা নম্বৰ চাই আহি বোলে 18 নম্বৰ পাইছোঁ এতিয়া মাজত কেইটামান এৰি দিয়ে 10ৰ পৰা 12 হ'ব পাৰে এনেকুৱা হ'ব পাৰে আকৌ আহিব লগা হ'ল এতিয়া গৈ আছোঁ শিলিগুৰি মানে MRI কৰিব লাগিব মানে আমাৰ এনেকুৱা হৈছে নেপালত একবাৰ আহিলোঁ আহিলে আকৌ এতিয়া ইণ্ডিয়াত যাম যাই পেলাই আকৌ নেপালত আহিব লাগিব দুবাৰ নেপালত আহিলোঁ যে একেবাৰে দাদা ইয়াতে पेट्रोल का भाड़ा कितना है पेट्रोल का होगा 170 180 मतलब इंडियन करेंसी में हो गया 120 रुपया 20 रुपये 15 रुपया ऐसा 115 पेट्रोলৰ দাম আমাতকৈ ইয়াত বেছি 115 টকা 20 টকামান হ'ব असम से आया हाँ कौन सी जगह गुवाहाटी हमारा रामबाड़ी डिस्ट्रिक्ट तो गुवाहाटी में भी बहुत है आप लोगों का नेपाली लोग बहुत है वहाँ पे हम लोग को उधर जाना पड़ता है तामुलपुर हो गया यहाँ पे आर्मी पुलिस जैसा हम लोगों का रहता है इंडिया में वैसा पुलिस आर्मी रहता है या कुछ अलग रहता है एक ही रहता है नहीं मैंने सुना सीमा सुरक्षा बल वो रहता है सीमा सुरक्षा बल का मतलब होता है SSB रहता है यहाँ पे सब বাছত উঠিছোঁ ৰ'ব ইয়াৰ পৰা যাব লাগিব এতিয়া শিলিগুৰি গাড়ী বহুত সলাব লাগে 4খন 5খনমান গাড়ী সলাব লাগে মানে পাইছোঁ ৰ'ব আনন্দলোক হস্পিটেল ইয়াতে আপোনাৰ MRI কৰিব লাগিব এতিয়া MRI হ'ব এতিয়া MRI ৰাতিপুৱাৰ পৰা একো হোৱা নাই এটা ড্ৰিংক এটা লৈছোঁ মানে MRI কৰিবৰ কাৰণে টাইম লাগিব অকণমান 2-3টামান আছে তাৰপিছতহে হ'ব কিন্তু আমাক আজি নেপাল আকৌ যাব পাৰিম নে নোৱাৰিম ডক্টৰ সদাতে কৈছে কি বোলে যিটো MRI কৰা প্লেট থাকে প্লেটটো দি পঠাব আমাক যদি দেৰি হয় তেতিয়া আৰু ৰিপৰ্টটো খালি হোৱাটছআপ কৰি দিব এনেকৈ কৈছে প্ৰব্লেম বহুত ইয়াতে এতিয়া ইয়াৰ পৰা আপোনাৰ 6টা বাজিব বুলি কৈছে MRI কৰোঁতে 6টা বজাৰ পিছত বা গাড়ী পাওঁ নে নাপাওঁ নেপালৰ আছে বাকী আধা মানুহ ইয়াত আছে চাওঁ কি হয় 7টা বজালৈকে গাড়ী থাকে বুলি কৈছে কিন্তু সেইফালে নেপাল বৰ্ডাৰৰ পৰা সেইটো চাইডে মেচি হস্পিটেললৈকে গাড়ী থাকে নাথাকে কনফাৰ্ম নহয় চাই লওঁ ওলাই আছোঁ ৰ'ব অলপ 6টা বজালৈ কি কৰি থাকিব কিবা অলপ খাই লওক বহুত প্ৰব্লেম মানে বাহিৰত আৰু মানুহবিলাকে মানে সঠিক কথাটো নকয় গাড়ী চাৰি যিমান ভাড়া চাড়া থাকিব চব বাৰ্গেনিঙত চলে চব বাৰ্গেনিং হয় ইয়াতে আপুনি 200 টকা ক'ব ইয়াতে 80 টকাটো যাব আপুনি বেছি লাগি থাকিলে এনেকুৱা মানে সাৱধান বাহিৰত আহিলে ইয়াত বহুত টাইম লাগিব মানে 7টামান বাজিব ইয়াৰে এখন চিনাকি সেই আছে সিহঁতে কণ্টেক্ট কৰি দিলে ওচৰত এখন আছে তাতে যে কৰিব লাগিব এতিয়া তাতে যাওঁ মানে এই কাগজেদি হৈ যাব তাতে যে কৰিব লাগিব উপায় নাই মানে ইয়াতে যদি 7টা বাজিলে গাড়ী নাপাওঁ আমি নেপাল যাব নোৱাৰিম আজি আহি আছে ৰ'ব উবেৰ বুক কৰিছোঁ আহি পাইছোঁ ৰ'ব বেলেগ এখন হস্পিটেল আৰু মানে সিহঁতৰে বেলেগ ব্ৰাঞ্চ চিষ্টেম আৰু আহি পাইছোঁ যাতে ইয়াতে হ'লেই হয় জল্দি MRI সোমাইছে ৰুমত ৱেইট কৰি আছোঁ বহি আছোঁ ইয়াতে 1 ঘণ্টামান লাগিব আৰু MRI ৰিপৰ্টটো ওলালে ৰ'ব এতিয়া প্লেটটো ল'ব আছে লৈ যাব আছে কিন্তু 6:30 বাজিলে ইয়াৰ পৰা যাওঁতে মানে 3 ঘণ্টামান সময় লাগে বাহিৰে আহি পাইছোঁ বৰষুণ দিছে ৰ'ব এতিয়া বৰষুণ কিয় কৰি দিয়া চাহ ৰ'ব এতিয়া ইয়াতে গধূলি গৈছে কদমৰ বুলি এটা জেগা পাইছোঁ ইয়াৰ পৰা বাছ পাম মানে পানী টেংকিলৈকে যাব লাগিব পানী টেংকিৰ পৰা আমি নেপালত সোমাম বৰষুণ দিছে অলপ কমিল বাৰু এতিয়া দিছ ইজ শিলিগুৰি আহি পালোঁ কাকাৰ ভিটা এইটো কাকাৰ ভিটা বুলি কয় মানে সেইফালে এফালে আছে
পানী টেংকি আৰু কাষৰ ভিতৰত মানে ইণ্ডিয়া আৰু নেপালৰ বৰ্ডাৰ এই কাষৰ ভিতৰৰ পৰা এতিয়া যাব লাগিব আমি সৈনিক মূৰ য'ত আমাৰ হস্পিটেলখন আছে মেচি হস্পিটেল তাতে যাব লাগিব কিন্তু আমাৰ মেজিক এখন আছে এখনে কৈছে কি যদি মানুহ হয় তেতিয়াহ'লে যাম মানুহ নহ'লে ৰিজাৰ্ভ কৰি যাব লাগিব চালা কি কৰোঁ বাকী সৰু গাড়ী আছে সৰু গাড়ীবিলাকে 600 টকা কথা কৈছে কষ্ট হৈছে আজি বহুত উপায় নাই খুৰা মানুহ আৰু ভালদৰে এনেকৈ নেদেখে কি কৰিব উপায় নাই মই জাগা দেখাম বুলি কৰিছিলোঁ জাগাত যাম বুলি কৈছিলোঁ কিন্তু আজি গোটেই দিনটো এনেকৈ আপোনাৰ শিলিগুৰি গ'লোঁ তাতে 2-3 জাগা ঘূৰিব লগা হ'ল মেডিকেলতো বহুত টাইম ৰখিব লগা হ'ল সেইকাৰণে বহুত দেৰি হৈ গ'ল হোটেলত যাই পেলাই আপোনাক ভালকৈ লগ পাই আছোঁ ভালকৈ কম মানে কথাখিনি ৰুম আহি পাই ফ্ৰেছ হ'লোঁ দিয়ক মানে গাটো ধুলোঁ অলপ শান্তি পাইছোঁ মানে কি জানে এটা কথা মই কওঁ আপুনি যদি নেপালত আহিছে চকুৰ কিবা প্ৰব্লেমৰ কাৰণে কিন্তু যদি MRI কৰিব লাগে তেতিয়াহ'লে ইয়াত সিমান বেষ্ট নহয় মানে ইয়াত পইচাটো MRI বেছি সেইকাৰণে মানে ডক্টৰে কৈছে আমাক বোলে শিলিগুৰিত যাই পেলাই কৰি আহিব নিজে কৈছে বোলে ইয়াতে সিমান বেষ্ট নহয় মানে ৰিপৰ্ট হয়তো কেতিয়াবা বেলেগ ৰিপৰ্টো আহিব পাৰে মানে একদম ভাল ৰিপৰ্ট যে আহিব হয়তো ঠিক নাই মানে সেইকাৰণে আমি শিলিগুৰি গ'লোঁ আজি গমে পালে ভিডিঅ'ত দেখিলে আৰু মানে এটা কথা কওঁ মই চাব যেতিয়া আপুনি আহিব NPGৰ পৰা আহি পেলাই আপুনি পানী টেংকিলৈকে আহিব মানে নেপালৰ যিটো বৰ্ডাৰ আৰু আমাৰ ইণ্ডিয়াৰ বৰ্ডাৰ নেপাল পাব তাৰপিছত পানী টেংকিলৈকে আহিব গাড়ীত কেনেকুৱা অৱস্থা জানেনে গাড়ীত এখন গাড়ী মেজিক এখন ল'ব বা উইনগাৰ এখন ল'ব উইনগাৰখনত এজন মানুহে কোনোবাৰ পৰা 200 টকা ল'ব কোনোবাৰ পৰা 150 টকা ল'ব কোনোবাৰ পৰা 100 টকা ল'ব মানে ঠিক নাই কাৰ পৰা কি লয় এটা কথা মানে মই এতিয়া শিকিলোঁ আহি পেলাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কথাটো ইয়াত মানে বাৰ্গেনিং চব বস্তুতে বাৰ্গেনিং কৰিব পাৰি মানে ক'ব বহুত তাৰ পৰা কমাই 50% বেছি কৈ দিয়ে ইহঁতে কমাই মানে আধাত আহিব পাৰি আৰু মানে কি ক'ব ইহঁতে নেপালী কথাটো পইচাটোৰ কথা কিন্তু ল'ব ইণ্ডিয়ান পইচাটো আপুনি আমাৰ ভাবা নাযায় নেপালী কাৰেঞ্চি কথা কোৱা বুলি সেইটো হয় মানে বহুত জেগাতে হৈছে আজি আহোঁতেও আমি ক'ৰবাত ধৰক যাওঁতে আমি যিটো জেগা দি 50 টকাত গৈছোঁ আহোঁতে সেইটো জেগাত আমাৰ 150 টকা লৈছে 100 টকা লৈছে সেনেকুৱা হয় মানে কোৱাৰ পিছত আমি কমাইছে বাৰু অলপ কিবা কমাইছে কিন্তু ইয়াতে বাৰ্গেনিং কৰিব আহিলে যদি আহিব লগা হয় আৰু কিন্তু চকুৰ কথাটো মই ক'বলগীয়া হ'লে যিমানৰ পৰা শুনিছোঁ আপোনালোকেও জানে চাগে কিন্তু চকুৰ ইয়াতে হেৰিটো বহুত ভাল আৰু আপুনি যদি বেলেগ একো প্ৰব্লেম নাই ধৰক চকুৰ কিবা অলপ প্ৰব্লেম আছে ইয়াতে ঠিক হৈ যাব সেইটো প্ৰব্লেমৰ কাৰণে নেপাল বেষ্ট নেপালত আহি পেলাই আপুনি এদিন থাকিব মানে ইয়াতে হস্পিটেলত নাৰাখে হস্পিটেলত কোনো পেচেণ্ট নাৰাখে ৰখা চিষ্টেমেই নাই কাষত লজ আছে হোটেল আছে তাতে ৰাখিব কিন্তু সিহঁতে মানে ৰাখিব নিবিচাৰে পাৰিলে যদি আজি অপাৰেশ্যন কৰিব পাৰে কৰি ৰিলিজ দি দিয়ে এইবিলাক পঠাই দিয়ে আপোনালোকৰ ইচ্ছা আপোনালোকে তাকে থাকিলে থাকিব পাৰে পেচেণ্টটোৰ ওপৰত নিৰ্ভৰ কৰিব পেচেণ্টটো যদি যাব সেই বাৰ তেতিয়াহ'লে ৰাখিব পাৰে কিন্তু ইয়াতে হোটেলৰ খৰচাবিলাক ইমান সেই নহয় আৰু এক্সপেঞ্চিভ নহয় হোটেলৰ আপুনি ইয়াতে 300ৰ পৰা 400 500 600 1000 এনেকুৱা পাই যাব AC ৰুম ল'লে আপুনি 600 মান টকাতে পাই যাব ইয়াতে আমি AC লোৱা নাই নন AC লৈছোঁ হ'লেও কিন্তু আমাৰ ৰুমটো ভাল মানে লেট্ৰিন বাথৰুম ভিতৰতে আছে পানী ব্যৱস্থা আছে আৰু ইয়াতে কিন্তু আপুনি মানে পানীটো খালে মানে মিনাৰেল ৱাটাৰহে খাব লাগে বাহিৰৰ পানীটো ইমান ভাল নহয় বুলি কয় আৰু নাজানো মই খাই চোৱা নাই তো এইখিনিয়ে ক'ব লগা আছিল আজি ভিডিঅ'টো দৌৰাদৌৰিয়ে হ'ল ক'ৰবাত যোৱা কথা আছিল যাব নাপালোঁ কালি চাই লওঁ কি হয় কেনেকুৱা পাইছে জনাব মোৰ লগত আপোনালোকৰো এটা এক্সপিৰিয়েঞ্চ হৈছে যদি ভৱিষ্যতে কেনেকুৱাকৈ আহিব লগা হয় কিবা হয় আপোনালোকৰো অকণমান হেল্প হ'ব ভিডিঅ'টো চাই পেলাই মই সেইকাৰণে যিখিনি পাৰিছোঁ সেইখিনি বনাব চেষ্টা কৰিছোঁ আৰু মোৰ লগত খুৰা আছে মানে খুৰা থাকিলে মই খুৰাৰ আগত ভিডিঅ' কৰিব নোৱাৰোঁ খুৰা এইবিলাক মানে কেমেৰা ফ্ৰেণ্ডলি নহয় সেইকাৰণে মানে যিখিনি পাৰিছোঁ অলপ চুৰি চুপকৈ কৰিছোঁ আৰু মানে আগৰ মানুহবিলাক কেনেকুৱা জানে এতিয়া মই এইটো কামত আহিছোঁ মানে এইটো কামেই মই কৰিব লাগিব এনেকুৱা নহয় মই কৰি বাটত আৰু 2-3টা কাম কৰি যাব পাৰি সেনেকুৱা নহয় মানে তো ঠিক আছে এতিয়া ভাত খাওঁ ভাত দিব ভাত খাই লওঁ এতিয়া বাজিলে আপোনাৰ 10টা ঠিক আছে বাই বাই গুড নাইট